নমস্কাৰ নমস্কাৰ দেই মই মানে আকৌ আহিলোঁ গোবিন্দ ককাক লৈ মানে আমাৰ গোবিন্দ ককাৰ লগত মই আগতেও দুটা ভিডিঅ' বনাই থৈছোঁ থাম্বনেইলখন লগাই দিছোঁ আপোনালোকে চাই লওক আৰু ভিডিঅ'কেইটা যদি নাই চোৱা তেনেহ'লে চাবগৈ এণ্ড স্ক্ৰীণত লগাই দিম মানে শেষৰ ফালে নহ'লেও লিংককেইটা ডেছক্ৰিপশ্যনতে থাকিব যদি এতিয়াও চাব বিচাৰে তেন্তে চাব পাৰিব আৰু মোৰ আৰু এটা চেনেল আছে দেই কৈ দিছোঁ নামটো মিষ্টাৰ অংশু বুলি আছে এই কোনোবা এটা চাইডে ওপৰত আহি আছে মাই ছেকেণ্ড চেনেলটো তাতে ক্লিক কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু বেছি কথা নকওঁ ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে কোনো যাতে চিৰিয়াছলি নলয় আৰু অকল হাঁহিব আপোনালোকে হাঁহিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বাকী সেইটোৱে আৰু ব'লক এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ নিউজ চেনেল বেঙেনা টিভি নিউজ চেনেলৰ মাজলৈ আপোনালোকে চাই আছে আমাৰ নিউজ চেনেল ফলিয়া মাৰি দিলি যে তই মাৰিম হেনে তই কি এটা কথাকে গাই আছ দৰ্শকসকল বাকী আমাৰ আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাইছে আমাৰ গোবিন্দ ককাই মানে নতুনকৈ ঘৰ এটা বনালে দেই মানে চৰকাৰে দিছিলে আৰু ঘৰ এটা বনালে বাকী ঘৰটোৰ কাম মানে কিমান আগবাঢ়িছে নাজানো গতিকে ব'লকচোন আমি তেওঁৰ পৰা কথাকেইটা জানি লওঁ আৰু ঘৰটো বোলে তেওঁ ভাঙিম বুলি কৈছে কেলৈনো ভাঙিব সুধোচোন ককা আপুনি বোলে ঘৰটো হেনো ভাঙি দিব বোলে একদম কেলৈ ভাঙিব বিচাৰিছে উপায়টো অঁ কওক যদি মই ইমান 2 টকা লোৱাৰ পিছত অঁ ইমানখিনি মই কৰি দিলোঁ হয় হয় আহি পেলাই পঞ্চায়তৰ পৰা আহি বিল্ডিং ইনচাৰ্জ আৰু এজন অফিচাৰ তেওঁ আমাৰ আদিবাসী ল'ৰা বিকাশ হয় হয় আহি দুবাৰকৈ ফটো মাৰি লৈ গ'ল কিন্তু আজিলৈকে মই এই ঘৰটো 3 কিছতে ঢাকিবলৈ মই উপায় পোৱা নাই দেখিছাতো কেনেকুৱা ভগা ঘৰত পৰি আছোঁ অঁ দেখিছোঁ বৰষুণ আহিলে শুব নোৱাৰোঁ বিচনাত পানী পৰে গতিকে আজিলৈকে বাবা এই ঘৰটো 3 কিছতে মই কিয় ঢাকিব পৰা নাই সেইকাৰণে মই খঙত কৈছোঁ যে যদি টিং ঢাকিব নোৱাৰোঁ কিবা কৰিব নোৱাৰোঁ অঁ মই অভাৱী মানুহ মই বেলেগে ধন ঘটিব নোৱাৰোঁ দৰকাৰ হ'লে কেলে ভাঙি দিম নহ'লে ঘৰটো বেচি দিম কাৰোবাক লেঠা খতম আৰু আপুনি ঘৰটো কেনেকৈ ভাঙিব আপুনি ভাঙিব নোৱাৰে নহয় কিহে ভাঙিব আপুনি বিক্ৰী কৰি দিম বিক্ৰী কৰি দিব আকৌ বোলে আপুনি ঘৰটো ভাঙি দিব ভাঙি দিম কিহে ভাঙিব আপুনি বঙালী কোঠাৰ বঙালী কোঠা অঁ এফালে মই ধুম ধাম মাৰি যাম তালে সহায় কৰি দি ফটো মাৰি ভাইৰেল কৰি পঠিয়াই দিম যা অঁ ধুমধাম মাৰি দিব অঁ নালাগে ঘৰ খেল বেয়া হ'ব নাই একদম ধুনীয়া হ'ব একদম মজা আজি 3-4 মাহ হৈ গ'ল তোৰ পুৱাই আজি বোলে আজি সোমাব কাইলৈ বোলে কাইলৈ সোমাব কিবা ইয়াত পাৰ্থক্য আছে আৰু এতিয়া এটা কথা নহয় আপুনি যে এতিয়া ঘৰটো ভাঙি দিম বুলি কৈছে এতিয়া মানুহে গম পাইছেনে একদম চৰকাৰে গম পাই গৈছে এতিয়া হে মই এই ঘৰটো এনেকৈ থাকিম নেকি 14 মাহ কেলে 10 বছৰ এনেকৈ থাকিম নেকি মই পইচাকেইটা কিয় পোৱা নাই কেলে চৰকাৰে 10 বছৰ দি দিব 5 বছৰ নিদিব সেইবুলি মই তেনেকৈ থাকিম নেকি ভগা ঘৰৰ ভিতৰত সোমাই কি কৰিবলৈ দিছিলে নিদিয়া হ'লে ভাল আছিলে কেলা পঢ়িলাই নিদিয়া হ'লে ভাল আছিলে যে আমি দিব নোৱাৰোঁ কেলে নকৰে অঁ কিয় নকৰে দি লৈ পেলাই মোক কেলে ইনাও নহ'ল সিনাও নহ'ল ইপাৰো নহ'লো সিপাৰো নহ'লো কেলা ভৱসাগৰত পৰি জাতি ভাই ৰ'লো কিয় क्यों ओ खेल धमाली करा ये सब खेल नहीं चलेगा हमारे पास में ऐसे खेल नहीं चलेगा रुपये फेंको हम मकान का हाँ हिंदी कैसे हाँ ऊपर में टीन लगा के हम आदमी झुकना होगा इधर में हम अरे सोचता है आदमी सोच लिया बच्चा हम क्या बोला हाँ ये क्या কথা है আপোনালোকৰ কংগ্ৰেছৰ দিনতে ভাল আছিলে হয় নাই বাৰু কংগ্ৰেছৰ দিনত ইমান হেৰি কৰি নাথাকে নহয় বাৰু কংগ্ৰেছৰ দিনত আমি এনেকৈ পোকৰ চচৰাই নিদিওঁ অঁ কংগ্ৰেছৰ দিনত সাধাৰণটো কোঠালি ঘৰ হ'লেও বনাই দিছোঁ ৰাইজক আৰু বাকী সহায়কবিলাক মই নিশ্চয়তো নকওঁ হ'লেও এতিয়া বিজেপিয়ে ঘৰ দিছে ন এতিয়া 1 লাখ টকীয়া 1.5 লাখ টকীয়া ঘৰ দিছে বিজেপিয়ে লাখ টকীয়া ঘৰ দি আছে লাখ টকীয়া ঘৰ বিজেপিয়ে দি আছে
কিন্তু ইফালে পকা দিওঁতে চলি আছে আজিলৈকে বহু ৰাইজৰ ঘৰ ৰান খোৱা নাই হৰা হয় কেলে ঘৰবিলাক বনাই দিব লাগে মই জানো সেইটো গপাই গপাই টোপনিয়াই নহয় কিয় 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 চোচৰা আছে কাৰণ কি টকা কৰে গ'ল টকা ক'ত গ'ল और क्या कहने को क्यों गान कोना दीबो नो हम कभी नहीं मरेगा इसके बाद छलांग मत खेतो जल्दी मिल के प्रजा का माता पिता का काम करो है जो मकान दे दिया मकान लेको क्लियर करो क्या झूठ बोला नहीं नहीं क्या झूठ बोला किबा बेया कुछु তো হ'ব আজিলৈ হ'ব মানে ভিডিঅ'টো দীঘল হৈ যাব ন তো বাকীখিনি কথা পিছত ক'ব দেই আজিলৈ সামৰিছোঁ দৰ্শকসকল আজি ভিডিঅ'টো ইমানেই আছিলে আৰু ইয়াৰ নেক্সট পাৰ্ট আহিব গতিকে আপোনালোকে অকণমান ৱেইট কৰিব ইয়াৰ নেক্সট পাৰ্ট আহি আছে আৰু এদিন দুদিনৰ ভিতৰত আহি যাব নেক্সট পাৰ্ট গতিকে বেছি কথা নকওঁ ভিডিঅ'টো দীঘল হৈ যাব আজিলৈ বাই নেক্সট পাৰ্ট চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ